নমস্কাৰ, মই হপুনৰাজে স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আজিৰ অনুষ্ঠান সপোনৰ পথ বিচাৰি আলোক যাত্ৰা। আজি আমাৰ মাজত আছে এটি সুন্দৰ কবিতা আৰু কবিতাটি আমালৈ প্ৰেৰণ কৰিছে সিংহদুৱাৰৰ পৰা মণ্টু বৰগোহাঁই। তেখেতৰ কবিতাৰ শিৰোনাম দুখীয়া জীৱন। গতিকে আহকচোন তেখেতৰ কবিতাটি এবাৰ উপভোগ কৰোঁ। সৰুৰ পৰা ডাঙৰ হৈছোঁ সুখ দুখৰ মাজতে, মা দেউতাৰ বুকুতে ডাঙৰ দীঘল হ'ল। কি দুখ কি সুখ সকলো এতিয়া ডাঙৰ হৈ বুজিছোঁ। হয়তো বহুতৰ দৰে আমাৰ ওচৰত দামী গাড়ী দামী ঘৰ নাথাকিব পাৰে, বহুত টকা পইচা। এমুঠি ভাতৰ কাৰণে ঘৰখনৰ কাৰণে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কাম কৰিব লাগে। জীৱন মানে কি এতিয়া ডাঙৰ হৈহে বুজিছোঁ যে জীয়াই থকা দিনবোৰ কাম কৰি যোৱা, পিছলৈ ঘূৰি নাচাবা, মাথো আগবাঢ়ি যোৱা, নিজৰ ঘাত প্ৰতিঘাতৰ মাজতে আগবাঢ়ি যোৱা এক প্ৰেৰণা। এটি খুবেই সুন্দৰ হৃদয়স্পৰ্শিত কবিতা, গতিকে মণ্টু বৰগোহাঁইলৈ থাকিল অশেষ ধন্যবাদ। আৰু আপোনালোকে যদি আপোনালোকৰ হৃদয়ত থকা কথাবোৰ কবিতাৰ আকাৰে লিখি যদি আমালৈ প্ৰেৰণ কৰিব বিচাৰিছে, তেন্তে পলম নকৰিব, অতি শীঘ্ৰে আমালৈ প্ৰেৰণ কৰক স্ক্ৰীণত উপলব্ধ হোৱাটছআপ নম্বৰ 9395594591 নম্বৰত। ধন্যবাদ।